অসম আৰক্ষীৰ শেহতীয়াভাৱে যি সামাজিক ব্যাধিৰ বিৰুদ্ধে যি এখন যুঁজ আৰম্ভ হৈছে, বাল্য বিবাহৰ বিৰুদ্ধে যুঁজ, সেই যুঁজৰ অংশ হিচাপে বাক্সা আৰক্ষীয়ে আমি যোৱা 24 ঘণ্টাত 153টা কেছ আমি ৰেজিষ্টাৰ কৰিছোঁ আৰু ইয়াত বহুতো মানুহ FIR নেম মানুহ আমি বাই নেম ৰেজিষ্টাৰ কৰিছোঁ। লগতে তেওঁলোকৰ লগত যিসকলে সহযোগ কৰিছিলে সেই ক্ৰাইমৰ তেওঁলোকৰ ৰেজিষ্টাৰ কৰা হৈছে আৰু যোৱা 12 ঘণ্টাত আমি 120 জনক টোটেল আমি এৰেষ্ট কৰিছোঁ। ইয়াৰ ভিতৰতে 104গৰাকী পুৰুষ আৰু 16গৰাকী মহিলা। এই সকলোকে আমি ন্যায়িক জিম্মালৈ আমি প্ৰেৰণ কৰিম। অলৰেডি প্ৰচেছটো ষ্টাৰ্ট হৈছে। এই যি আমাৰ যি যুঁজ, এই যুঁজত আমি বিভিন্ন থানাত আমি কেছ ৰেজিষ্টাৰ কৰিছোঁ। আপোনালোকক এটাৰ্থে মই দুটামান পইণ্ট কৈ দিছোঁ। এতিয়া মুছলপুৰ থানাত 20টা, বৰগুৰি থানাত 21টা, চালবাৰীত 14টা, বৰমাত 28টা, চিমলাত 21টা আৰু গোবৰ্ধনাত মেক্সিমাম আমি 39 কেছ ৰেজিষ্টাৰ কৰিছোঁ। ইয়াৰ ভিতৰে মেক্সিমাম এৰেষ্টটো আমাৰ গোবৰ্ধনা থানাৰ পৰাই আছে। তো এইখিনি হ'ল আমাৰ ক'বলগীয়া। আৰু ইয়াৰ বাহিৰেও নেক্সট আৰু 3-4 দিন আৰু 7 দিনলৈকে আমাৰ এই যিটো ড্ৰাইভ এগেইনষ্ট চাইল্ড মেৰেজ এক্ট কেছেছ, এইটো চলি থাকিব। যিসকল দোষী আছে সেইসকলক এৰেষ্ট কৰিবৰ কাৰণে আমি 100% আমি চেষ্টা কৰিম আৰু আমাৰ সকলো ধৰণৰ যিমানবিলাক চেল আছে সেই চেলবিলাক এক্টিভেট কৰি আমি যিমান সোনকালে পাৰোঁ সেই দোষীসকলক যাতে কৰায়ত্ব কৰিব পাৰোঁ তাৰ ব্যৱস্থা আমি কৰি আছোঁ। ইয়াৰ লগতে আমাক যিসকল জনসাধাৰণে, সমাজ সচেতন ব্যক্তিয়ে, বিভিন্ন সংগঠনে আমাক সহায় কৰিছে, আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু আমি সকলো ৰাইজকে আমি আহ্বান জনাইছোঁ, পলিটিকেল পাৰ্টি হওক বা ছাত্ৰ সংগঠনেই হওক, ইৰেছপেক্টিভ অফ এনি কমিউনিটি, এই সকলোকে আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই যিটো যুঁজ বাল্য বিবাহৰ বিৰুদ্ধে, এই যুঁজত একেটা ক্ৰাইমৰ কাৰণে এজন মানুহে দুবাৰ তেওঁ পানিছমেণ্ট নহয়, কিন্তু তেওঁ একেধৰণৰ ক্ৰাইম যদি তেওঁ দুবাৰ কৰে তেনেহ'লে তেওঁ দুবাৰ পানিছমেণ্ট হ'ব। এতিয়া কাৰ লগত বেলেগ কাৰ লগত আগতে পক্সো এক্টৰ কেছত পৰিছিলে আমি সেইটো চাই ল'ম, কিন্তু এই পাৰ্টিকুলাৰ কেছত আগতে এৰেষ্ট হোৱা নাই। গতিকে এই যিটো ডাবুল জিঅ'পাৰ্ডি যিটো কয়, ডাবুল এৰেষ্টৰ যিটো কথা কয়, সেইটো কথা এতিয়ালৈকে অহা নাই ইয়াতে। এইকেইটা একেবাৰে ফ্ৰেছ কেছ আৰু এইকেইটা কনফাৰ্ম কেছ। আপোনালোকে প্ৰত্যেকটো কেছতে যদি আপোনালোকে চাই আপোনালোকে তেতিয়া গম পাব যে ভিক্টিম যিসকল নাবালিকা আছে, সেই নাবালিকাসকলৰ আইদাৰ প্ৰেগনেণ্ট হৈছে নহ'লে তেওঁলোকৰ সন্তানৰ জন্ম হৈছে আৰু কম বয়সতে হৈছে। গতিকে সেই পক্সো এক্টৰ যিটো উইদাউট দ্য ইনভলভমেণ্ট অফ পক্সো এক্ট তেওঁলোকৰ কেতিয়াও এইটো প্ৰেগনেণ্ট হ'ব নোৱাৰে আৰু বা তেওঁলোকৰ সন্তান জন্ম হ'ব নোৱাৰে। সেইকাৰণে পক্সো এক্টটো ইয়াতে আহি গৈছে। যি পৰিচয় আমি সম্পূৰ্ণ গোপনে ৰাখিম আৰু আমি আমাৰ সমাজৰ পৰা যাতে এই যিটো ক্ৰাইম, এই ক্ৰাইম যাতে সম্পূৰ্ণ নিৰ্মূল কৰিব পাৰোঁ তাৰ যি আমাক সহায় কৰক। আৰু আমাক সহায় কৰিলেহে তেতিয়া সমাজৰ পৰা এই যিটো ক্ৰাইম নাইকিয়া হ'ব আৰু তেতিয়াহে আমাৰ সমাজে উন্নতি কৰিব পাৰিব। কাজি আৰু পুহিত চলে নাযায় যিয়ে হেৰি কৰে, আমি এজনক পাইছোঁ এইবাৰ, এইটো যোৱাবাৰ দিনৰ এই ড্ৰাইভত। কিন্তু আমাৰ বাল্য বিবাহৰ এগেইনষ্টৰ বিৰুদ্ধে আমাৰ যি যুঁজ সেইটো আজিৰ নহয়। আমি আমাৰ এই যুঁজ সদায় চলি আছে। আপোনালোকে হয়তো জানে যে যোৱা 6 মাহত আমি 3জন কাজি এৰেষ্ট কৰিছোঁ। তেওঁলোকে বিভিন্ন বাল্য বিবাহ তেওঁলোকে সম্পন্ন কৰিছিলে আৰু তেওঁলোকক আমি এৰেষ্ট কৰি জেললৈ পঠাইছোঁ। গতিকে ইট ইজ এ প্ৰচেছ। এতিয়া এই বাল্য বিবাহৰ বিৰুদ্ধে যেতিয়া একশ্যন হ'ব বুলি গম পাইছে, তেতিয়া বহুতে পলাই গৈছে। গতিকে আমি লাষ্ট 12 ঘণ্টাত, যোৱা 12 ঘণ্টাত তেওঁলোকক আমি পোৱা নাই, কিন্তু আমি চিয়'ৰ যে আমি তেওঁলোকক এদিন পামেই এই 2 দিনৰ ভিতৰতে।
তেওঁলোকে বেছি দূৰলৈ পলাই যাব নোৱাৰে বা বেছি গোপনীয় স্থানতো তেওঁলোকে যাব নোৱাৰে। ইয়াতে এইবিলাক মেক্সিমাম পুৰণা কেছেই। এই পুৰণা কেছবিলাকত একচুৱেলি কি হৈছে, পুৰণা মানে আমাৰ 2022-ৰ পৰা আছে, 2022-ৰ পৰা আৰম্ভ কৰি আৰু 23-ৰো আছে। আৰু আটাইতকৈ পুৰণা কেছ আমাৰ মাত্ৰ দুটা আছে, 2016 চনৰ কেছ দুটা আছে। আৰু ইন মেজৰিটি অফ দ্য কেছেছ, মেক্সিমাম কেছতে কি হৈছে, আমাৰ যিসকল হেৰি আছে, এই ভিক্টিম মাইনৰ গাৰ্ল, তেওঁলোক আইদাৰ প্ৰেগনেণ্ট হৈছে বা তেওঁলোকৰ এইটো মানে সন্তানৰ জন্ম হৈছে। গতিকে এই ক্ষেত্ৰত তেওঁলোক যিহেতু নাবালিকাৰ কাৰণে আমাৰ পক্সো এক্টটো তেওঁলোকৰ তাতে আমাৰ এইটো পাৰ্ট অফ দ্য মানে কেছ এইটো হৈছে। গতিকে পক্সো এক্টত যিসকল ইনভলভ, এইটো প্ৰথম কথা হ'ল তেওঁলোকৰ দৰা মানে স্বামী, আৰু তেওঁলোকক এই যিটো পক্সো এক্টৰ এই ক্ৰাইমত যিসকলে মানে এবেটমেণ্ট কৰিছে, সেই এবেটমেণ্টৰ ছেকশ্যন হিচাপেও তেওঁলোকৰ লগত যিসকল এছ'চিয়েট আছে সেইসকলো এৰেষ্ট হৈছে।